So hey guys, welcome back to my Devojit vlog. So guys, 7 তাৰিখৰ পৰা ৰাস আৰু অহাকালি 7 তাৰিখ, আজি 6 তাৰিখ। So যেহেতু নলবাৰীত এইবাৰ ডাঙৰকৈ ৰাস হ'ব, মই নলবাৰীত থাকোঁ। So আজি অলপ ফুৰি আহোঁ, অহাকালিও যাম, অহাকালি হেমামালিনী আহিব। So পলকতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Guys, আমি আহি গ'লো গণেশ মন্দিৰ। So গণেশ মন্দিৰত চাওক কি হৈ আছে। Guys, চাওক একদম আৰু ইয়াতে গাড়ী যাই আছে। Guys, চক কি বঢ়িয়া একদম ধুনীয়া দুনিয়াৰ মানুহ ফটো উঠি আছে। So guys, আমি এতিয়া এইটো ৰাস্তাৰে যাম। চক দোকান চকান বহি গৈছে একদম। এটি হল ফ্লাইওভার কাপড়ে দিয়ে প্যাকিং করে দিছি একদম। গাইস, আমি ফ্লাইওভারের তলে দিয়ে যাই আছো। গাইস, ডিম্পু দা ইয়ার পরে ভিডিও বানাইছিল রেস্টুরেন্টর। সো গাইস, আমার গোটে নলবাৰীৰ এটা সৰু ক্লিপ চক। ओ मारा मिठोड़ा में भाण बताया बिहार ओ मारा परदेसी में भाण बताया बिहार ओ मारा मिठिया में भाण बताया ओ मारा परदेसी में भाण बताया बिहार अरे ओड़की अरे बावड़ लेनी नोट रे अरे ओड़का बावड़ लेनी नोट रे। তো গাইস, নলবাৰীৰ ৰাসৰ সৰু ক্লিপটো কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু এতিয়া আমি হৰি মন্দিৰৰ ভিতৰলৈ যাওঁ। গাইস, এইটো হ'ল মেইন গেট হৰি মন্দিৰৰ। চ' গাইস, আমি হৰি মন্দিৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। গাইস, চাওক না কি ধুনীয়া বনাইছে, চাওক কি ধুনীয়া বনাইছে নলবাৰী। চ' গাইস, মই আৰু এতিয়া কথা নকওঁ, আপোনালোকে চাওক, মূৰ্তি চাওক আৰু ফিলিংছ লওক। আৰু এইখন ষ্টেজতে হেমামালিনী আহিব। গাইস, ইয়াতে আছে মূৰ্তি আৰু চাওক ইয়াতে শ্ৰীকৃষ্ণ। চ' গাইজ, এতিয়া মই ভিডিঅ'টোত মিউজিক লগাই দিওঁ আৰু আপোনালোকে চাওক, মূৰ্তি চাওক, মিউজিক শুনক আৰু ফিলিংছ লওক। Oh, angels sent from above. You know you make my world light up. When I was down, when I was hurt, you came to lift me up. Life is a drink and love's a drug. Oh, now I think I must be my user. When I was a river dried up, you came to let it flow. অহাকালিৰ পৰা ৰাস আৰম্ভ হ'ব আৰু আজি চব কাম চাম কৰি আছে। গাইছ, এয়া হ'ল হৰি মন্দিৰ আৰু নলবাৰীৰ। চ' আপোনালোকে আহিব পাৰে ইয়াতে ৰাস চাব।